Hello guys, welcome back to my YouTube channel. নমস্কাৰ, মই লিজা। আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। এতিয়া বাজিছে 9টা আৰু আজি হৈছে 23 মাৰ্চ। আজি আমাৰ এক্সাম খতম হ'ল, গতিকে মই ঘৰলৈ আহিলোঁ। ঘৰত আহি অকণমান ৰেষ্ট লৈ এখন বেনাৰ কামত আহিলোঁ। আপোনালোকক বেনাৰখন দেখাম মই। কাইলৈ হৈছে 24 মাৰ্চ। আমি গোটেই গাঁৱৰ গোটৰ ভ্ৰমণ এটালৈ ওলাইছোঁ। ভ্ৰমণটো হৈছে লখিমপুৰৰ পৰা নগাঁও বৰদোৱা থানলৈকে, আৰু গোটেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আমি ক'ত কি কৰোঁ, কি চাওঁ, কি ফূৰ্তি কৰোঁ, গোটেই সোপা দেখুৱাম আপোনালোকক। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে সেইটো জনাবলৈ একদমেই নাপাহৰিব। বিশেষকৈ নগাঁৱৰ পৰা কোনে চাই আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। গতিকে ভ্ৰমণত যাবলৈ সকলো খুব এক্সাইটেড হৈ আছে। আপোনালোকক মই এতিয়া দেখাম আমাৰ ঘৰৰ পৰিৱেশ। আমাৰতো গোটেই কাপোৰ কানি চব জপা মেলা হৈ গ'ল, ইস্ত্ৰি কৰি মেলি পিন্ধিব লাগে। আৰু আমাৰ ঘৰত এতিয়া আমাৰ দাদা বৰ্তাহঁত আছে, তেওঁলোকে কিবা কিবি আলোচনা কৰি আছে। গতিকে ব'লক সেইখিনি আপোনালোকক দেখাওঁ। চবেই মানে কেনেকৈ যাওঁ, কি কৰোঁ, চব তেনেকুৱা লাগি থাকে ন। আমাৰ পুৰণা ঘৰত তেওঁলোক বহি আছে, গতিকে ব'লক আপোনালোকক দেখাওঁ। এয়া দেখিছে, সকলোৱে বহি আলোচনা কৰি আছে, আৰু এইটো হৈছে আমাৰ পুৰণা ঘৰ। ওলাই মেলি আজৰি হ'লোঁ। মোৰ ফোন হোৱা নাই কাৰণ গাড়ীত শুই যাম, আৰু এতিয়া বাজিছে 1:15। গতিকে মোৰতো এনেকৈ লৈছোঁ এতিয়া। কাণফুলি এতিয়া চিম্পুলকৈ এযোৰকে পিন্ধিছোঁ, পাছত ভালকৈ এযোৰ পিন্ধিম। আপোনালোকক দেখাম, চাই থাকক। একদম এয়া দেখিছে, গাঁৱৰ প্ৰায় সকলো মানুহ গোট খাইছে। এতিয়া কেৱল মাত্ৰ গাড়ী আহিবলৈ বাকী আছে। তনুহে ক'ত আছে? এয়া কোন জানে? এয়া ব্লগ বনোৱা অভ্যাস একেবাৰেই নাই, গতিকে মানে চববোৰ ভালকৈ উঠাব জনা নাই। ক'ত কি হৈছে পাছতহে লাহে হয়তো জানিব পাৰিম। আৰু আপোনালোকেও যদি কিবা ভুল দেখে আপোনালোকে দেখাই দিব মোক, কাৰণ ময়ো শিকিবলৈ বহুতখিনিয়ে আছে। এয়া চবেই উঠাইছোঁ দেই। মই নাই, ঠিক আছে, আপুনি খুৱাব লাগে। ঠিক আছে তেন্তে খুৱাম বাৰু। এয়া হৈছে আমাৰ বৰনামঘৰটো সকলো মানুহ বহি আছে। গাড়ী কেতিয়া আহিব সকলো ভাবি বহি আছে। এতিয়া গাড়ী অহাহে কথা। আৰু এয়া আমি সকলোৱে এতিয়া সেৱা জনাইছোঁ। মই ইয়াত নহয়, চবকে এবাৰ উঠাই লৈছোঁ। গৈছোঁ লিজাক চিৰিয়াছ এটা জানো। অৱশেষত আহি মই গাড়ীত উঠিলোহি, আৰু মোৰ ছিট আগত আছিলে, কিন্তু মই মোৰ ছিটটো বয়োজ্যেষ্ঠ মানুহ এজনৰ কাৰণে এৰি দি গান্ধী ছিটলৈ আহিলোঁ। কাৰণ পিকনিক বা ক'ৰবাত ফুৰিবলৈ যাওঁতে গান্ধী ছিটত বহি ফূৰ্তি কৰি যোৱাৰ মজাই বেলেগ। ভাবিছিলোঁ গাড়ী আগলৈ পিছলৈ গৈ সকলোকে উঠাম, কিন্তু যিহেতুকে মানুহ বেছি, গতিকে মই যাব নোৱাৰিলোঁ। কাৰণ চকী আছে, মাজত বেঞ্চ ভৰাই দিছে। আৰু এয়া বায়েকৰ কোচত ভায়েক টোপনি গৈ আছে। এয়া আমি আহি কলীয়াভোমোৰা দলং পালোহি, আৰু বতৰটো আজি কিবা ডাৱৰীয়া যেনো লাগিছে, কিবা বতাহ আহিব যেন লাগিছে, বতাহ ধুমুহা তেনেকুৱা লাগিছে। অৱশেষত আহি আমি বৰদোৱা থানত উপস্থিত হ'লোহি, আৰু বহুত মানুহ আহিছে আজি বিভিন্ন ঠাইৰ পৰা। প্ৰথমে ভাবিছোঁ আমি সকলোৱে ভালদৰে মুখ হাতকেইটা ধুই লওঁ।
আমি এতিয়া আকাশী গংগাৰ ফালে যাত্ৰা কৰিছোঁ আৰু আপোনালোকে কাষৰ দেৱালত দেখিছে যে সুন্দৰ সুন্দৰ দৃশ্য আৰু বিভিন্ন বাণী ইয়াত খোদিত কৰা আছে। আৰু এয়া আকাশী গংগাৰ পাৰ। আৰু আকাশী গংগাৰ পাৰতে আই খেৰসূতী নামত এটি সাংস্কৃতিক মঞ্চ আছে। আগুৱাই গ'লে আমি পাম অতিথিশালা, অৰ্থাৎ দূৰ দূৰণিৰ পৰা যিসকল লোক আহে তেওঁলোক ইয়াতে থাকিব পাৰে। দূৰ দূৰণিৰ যাত্ৰীসকলৰ বাবে থকাৰ সুব্যৱস্থা ইয়াত কৰা হৈছে। আৰু লগতে আছে সংগ্ৰহালয় অৰ্থাৎ মিউজিয়াম। 6 ঘণ্টা যাত্ৰাৰ মূৰত আমি উপস্থিত হ'লোহি বৰদোৱা থানত। আপোনালোকে জানেই বৰদোৱা থান শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান। আৰু এতিয়া জন্মস্থানত পালোহি, গতিকে এতিয়া অকণমান চাহ খাম। চাহ খাই মেলি বৰদোৱা থানখন গোটেইখন চাম। মোৰ পাছফালে সেয়া আকাশী গংগা দেখিছে, ভালকৈ দেখাম বাৰু, ভিডিঅ'ত ভালকৈ দেখাম। আকাশী গংগাটো খুবেই সুন্দৰ, বহুত পৰিষ্কাৰভাৱে থৈছে ইয়াৰ পাৰবোৰ। আৰু এতিয়া চাহ খাই লওঁ, তাৰপাছত থান চাই আমি হয়তো ভাত খাম, তাৰপাছত আকৌ মৃত্যুঞ্জয় মন্দিৰ চাবলৈ যাম। গতিকে ব্লগটো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এয়াই হৈছে আকাশী গংগা। এসময়ত হেনো প্ৰচণ্ড খৰাং হৈছিল। খৰাঙত মানুহৰ বিলাই বিপত্তিৰ সীমা নোহোৱাত মহাপুৰুষজনাই ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এজোপা বটবৃক্ষৰ তলত ৰাতি নাম কীৰ্তনৰ আয়োজন কৰিছিল। উল্লেখিত যে বটবৃক্ষজোপা আকৌ বিষ্ণুৰ গাৰ এডাল নোমৰ পৰা সৃষ্টি হোৱা বুলি কোৱা হয়। সময়ত নাম কীৰ্তন শেষ হ'ল আৰু সকলো ঘৰাঘৰি গ'ল। ইয়াৰ পাছত মাজৰাতি শংকৰদেৱে তেওঁৰ 2জন শিষ্য সৰ্বজয় আৰু বলোৰামক লগত লৈ বটবৃক্ষজোপাৰ তললৈ আহি যুগবলেৰে গংগাক আহ্বান কৰিবলৈ ধৰিলে। শংকৰৰ যুগবলত গংগা ধৰালৈ নামি আহে আৰু সেই জলধাৰাত বটবৃক্ষত দ্ৰৱিত হৈ সেই ঠাইতে মনোৰম সৰোবৰৰ সৃষ্টি হয়। আকাশৰ পৰা গংগা নমাই অনা বাবে এই সৰোবৰ আকাশী গংগা নামেৰে জনাজাত। বটদ্ৰৱ হোৱা বাবে এই ঠাইক বটদ্ৰৱা নামেৰেও জনা যায়। আৰু এয়া আকাশী গংগাত মাছ, মুড়ি বিস্কুট দিলে সিহঁতি খাবলৈ আহে। আমি এতিয়া বন্তি কিনিবলৈ আহিছোঁ। আৰু এতিয়া বৰদোৱা মূল নামঘৰলৈ যাম। আৰু আপোনালোকে ইয়াত দেখিছে কাপোৰ সলোৱা কোঠা লৈ আপোনালোকে ইয়াত আহি কাপোৰ সলাব পাৰে। আৰু বিভিন্ন কোঠা আছে, আপোনালোকে আহি চাব পাৰিব। এতিয়া আমি সোমাই যাম মূল কীৰ্তন ঘৰৰ ফালে। ইয়াৰ বাওঁফালে দেখিছে নৈবেদ্য গৃহ আৰু পোনে পোনে আছে নাটঘৰ। পাছত আপোনালোকক ভালদৰে দেখাম। আৰু এইজোপা হৈছে 600 বছৰীয়া পুৰণি শিলিখা গছ। এইজোপা শিলিখা গছৰ তলতে শংকৰদেৱে তেওঁৰ পুথিসমূহ লিখিছিলে। আৰু ইয়াত লিখা আছে, পশ্চিমে শিলিখা বৃক্ষ হালিয়া আচাৰ্য, তাহাতে আউজি গুৰু পুস্তক লিখয়। অৰ্থাৎ শংকৰদেৱে ইয়াতে বহি তেওঁ পুথিসমূহ লিখিছিল। আপোনালোকে জানেনে বৰদোৱা নামটো কিয় হ'ল? পুৰণি জনবিশ্বাস মতে আগতে হেনো ব্ৰহ্মপুত্ৰ নদী পাৰৰ এই অঞ্চল বৰডোবা বা বৰডোবাৰে পৰিপূৰ্ণ জলময় ঠাই আছিল। গুৰুজনা উপৰিপুৰুষ ভূঞাসকলে তাত আলি বান্ধি পুখুৰী খান্দি গাঁও পাতি বাস কৰিছিল। বৰডোবাৰে পৰিপূৰ্ণ কাৰণে মানুহৰ মুখত পৰি এই অঞ্চলটোৰ নাম বৰদোৱা হ'ল বুলি জনশ্ৰুতি আছে। আন এক কিংবদন্তি অনুসৰি কুণ্ডিল কুঁৱৰী ৰুক্মিণীয়ে তেওঁক হৰণ কৰি নিবলৈ অনুৰোধ জনাই বেদনিধি নামৰ এজন ব্ৰাহ্মণক শ্ৰীকৃষ্ণৰ ওচৰলৈ পঠাইছিল। বেদনিধিক লৈ শ্ৰীকৃষ্ণ দ্বাৰকাৰ পৰা কুণ্ডিল নগৰলৈ আহোঁতে তেওঁৰ ৰথ ইমান বেগেৰে চলিছিল যে ৰথৰ বেগত বেদনিধি মূৰ্ছা গ'ল। শ্ৰীকৃষ্ণই তেতিয়া সেই ঠাইতে ৰথ ৰাখি বেদনিধিৰ গালে মুখে পানী ছটিয়াই দিয়াত তেওঁৰ চেতনা ঘূৰি আহিছিল। ইয়াৰ পাছত এজোপা বটবৃক্ষৰ ছাঁত
খন্তেক জিৰণি লৈ শ্ৰীকৃষ্ণৰ ৰথত উঠোতে দিয়া ভৰৰ ফলত ঠাইডোখৰ বৰ দ হৈ পৰে। তেতিয়াৰ পৰা এই অঞ্চল বৰদোৱা নামেৰে পৰিচিত হয়। আৰু এয়া হৈছে নাটঘৰ। ইয়াতেই শংকৰদেৱে তেখেতৰ ভাওনাসমূহ প্ৰদৰ্শন কৰিছিল বুলি জনা যায়। আৰু নাটঘৰটো আৰু অধিক ধুনীয়া কৰিবলৈ ইয়াত মেৰামতি কৰি থকা দেখা গৈছে। আৰু এয়া হৈছে বৰদোৱা বৰনামঘৰ। ইয়াতে শংকৰদেৱে নিয়মিত নাম প্ৰসংগ কৰিছিল তেওঁৰ ভক্তসকলৰ সৈতে। এয়া হৈছে বৰদোৱা সত্ৰত থকা এটি বিশেষ পাতনাত, যাক আমি সাধাৰণ ভাষাত কুঁৱা বুলি কওঁ। শংকৰদেৱে স্নান কৰিবলৈ এই কুঁৱাৰ পানী ব্যৱহাৰ কৰিছিল বুলি জনা যায়। আমি জানো যে শংকৰদেৱে তেখেতৰ নাট, ভটিমা, বৰগীতসমূহ ব্ৰজাৱলী ভাষাত লিখিছিল। কিন্তু আপোনালোকে ব্ৰজাৱলী ভাষাটো দেখিছেনে? এয়া চাওক, সাঁচিপাতৰ পুথিত শংকৰদেৱে তেওঁৰ সৃষ্টিৰাজিক কি সুন্দৰভাৱে লিখি থৈ গৈছে। সঁচাকৈ ভিতৰত বহুত ধুনীয়া পৰিৱেশ, আৰু আমাক মানে ভিতৰলৈ কেমেৰা নিবলৈ দিয়া নাই।